নমস্কাৰ আৰু আপোনালোকক আমি স্বাগতম জনাইছো আমাৰ 3.5 ঘণ্টা নিউজ চেনেলত আমি আজি অলপ ভ্যালেন্টাইন ডে যে হৈ গল তাৰ বিষয়ে পাব্লিক ৰিভিউ লম কিছুমান তো চাই থাকক আমি পোন প্ৰথমবাৰৰ বাবে পোনপটীয়াকৈ সম্প্ৰচাৰ চলাম বলক চাই লও পাব্লিকে কি ভাবে আমাৰ লগত আছে হাগুৰা দাস আপুনি কি বুলি ভাবে ভ্যালেন্টাইন ডে যে হৈ গল ভ্যালেন্টাইন ডেৰ বিষয়ে আপুনি কিবা কক এটা কক নমস্কাৰ 3.5 ঘণ্টা নিউজ চেনেলক আৰু একদম ফালতু বস্তু ভ্যালেন্টাইন ডে একদম ফালতু বস্তু মই হাগুৰা দাসে কৈছো নিজে কৈছো ফালতু বস্তু হাগুৰা দাস আৰু এতিয়া আমাৰ লগত আছে বুকাচন্দ্ৰ চলিহা আপুনি কি বুলি ভাবে এই ভ্যালেন্টাইন ডে উপলক্ষে যে হৈ গল যে ভ্যালেন্টাইন ডে কি আপোনাৰ মন্তব্য কি আপুনি আমাক জনাওক আমাৰ 3.5 ঘণ্টা নিউজ চেনেলত এই ভ্যালেন্টাইন্স ডে সম্পৰ্কে মোৰ কোনো ধাৰণাই নাই মই নাজানো ধন্যবাদ থাকিল আমাৰ বুকাচন্দ্ৰ চলিহা দেৱক আৰু বুকাচন্দ্ৰ চলিহা দেৱ বোলে ভ্যালেন্টাইন্স ডে উপলক্ষে বোলে একো নাজানে তো এতিয়া আছে আমাৰ লগত হুদুৰ ভাই হাজৰিকা আপুনি ভ্যালেন্টাইন ডে উপলক্ষে যে হৈ গ'ল কি আপোনাৰ ধাৰণা কি নমস্কাৰ 3.5 ঘণ্টা নিউজ চেনেল আৰু মই এটা কথা ক'ব বিচাৰোঁ যে এই ভ্যালেন্টাইন ডে ঠিক আছে প্ৰেমৰ দিন একেবাৰে মজা দিন ছুপাৰ দিন কিন্তু এই হাগা ডে মুটা ডে আৰু বমি ডে নচলিব আমি প্ৰতিবাদ সাব্যস্ত কৰিম এইবোৰ আমি সিঙ্গেল ল'ৰাবোৰক লৈ গৈ এটা সংগঠন খুলিম আৰু প্ৰতিবাদ সাব্যস্ত কৰিম এই হাগা ডে মুটা ডে আৰু বমি ডে এইবোৰ নচলিব আক্ষয় এইবোৰ নচলিব ফালি পেলাম একেবাৰে প্ৰেমৰ দিন এইবোৰ কৰিলে নহ'ব ধন্যবাদ থাকিল হুদুৰ ভাই হাজৰিকা আৰু এতিয়া আমাৰ লগত আছে বিন্দাস ল'ৰা অক্ষয় তো অক্ষয় আমি সুধিব বিচাৰিছোঁ যে আপোনাৰ ভ্যালেন্টাইন মিন্স আপোনাৰ ভ্যালেন্টাইন কেনেকুৱা হ'ব লাগে ছোৱালী হ'ব লাগে জিন্দা হ'ব লাগে হাতেৰে কাম চলাই দিয়া হাতৰ ৰেখা খাই হাতৰ ৰেখা আপুনি কি বুজিব চিংগল জ্বলা কান্দিব নাপায় তুমি চিন্তা নকৰিবা আমাৰ হুদুৰ ভাই হাজৰিকাদেৱে কৈছে যে তেখেতে এটা সংগঠন তৈয়াৰ কৰিব ছিংগল ল'ৰাবোৰৰ এটা সংগঠন এটা পাৰ্টি এটা বনাব তোমালোকৰ কাৰণে কিবা ব্যৱস্থা কৰিব আমাৰ হুদুৰ ভাই হাজৰিকাদেৱে তুমি চিন্তা নকৰিবা একদম চিন্তা নকৰিবা হাতৰ ৰেখা মুচি গ'ল কি হ'ল এটা হাতৰ ৰেখা মুচি গ'ল আৰু এটা হাত আছে নহয় চিন্তা নকৰিবা আমাৰ হাত মজা তো ধন্যবাদ থাকিল বিন্দাস ল'ৰা অক্ষয় তুমি যে পাব্লিক ৰিভিউ কৰিছা তাৰ বাবে বিৰাট ধন্যবাদ থাকিল আমাৰ 3.5 ঘণ্টা নিউজ চেনেলত তো আৰু এটা কথা বুজা গ'ল এই পাব্লিক ৰিভিউৰ পৰা যে ইমান সিঙ্গেল ল'ৰা আছে নহয় এই পৃথিৱীখনত যদি একাষৰীয়া কৰি দিয়া হয় না সিহঁতৰ এটা বেলেগ এটা দেশ এটা তৈরি হৈ যাব সঁচাই আৰু সিহঁতৰ ৰাষ্ট্ৰীয় গান হ'ব তু প্যাৰ হে কিছি और का तुझे चाहता कोई और है তো থ্যাংক ইউ বন্ধুসকল মই এটা কথা ক'ব বিচাৰিছোঁ যে মই এটা নতুন সিৰিজ ওলাম বুলি ভাবি কিনে এই সিৰিজটো ওলাইছোঁ 3.5 ঘণ্টা নিউজ চেনেল তাতে ইণ্টাৰভিউবিলাক লোৱাৰ কথা ভাবিছোঁ ইন ফানি ৱে লাইক যেনেকুৱা আম্বানীৰ ইণ্টাৰভিউ ল'ম মই প্লেন বনাই ৰাখিছোঁ স্ক্ৰিপ্ট লিখা হৈছে অলৰেডি এভৰি ছেটাৰডে এটা ভিডিঅ' পাব যদি ভাল লাগিছে এই 3.5 ঘণ্টা সিৰিজটো নিউজ চেনেলৰ যিটো সিৰিজ তো প্লিজ কমেণ্টত জনাবা আৰু লাইক কৰা শ্বেয়াৰ কৰা ছাবস্ক্ৰাইব কৰি দিয়া বাৰে ক'ব লাগে মানে অলপ সঁহাৰি জনোৱা আৰু তোমালোকে সঁহাৰি জনালেতো ভাল লাগিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তোমাৰ ফ্ৰেণ্ডৰ লগত কাৰোবাৰ লগত শ্বেয়াৰ কৰি দিবা আৰু জনাবা কোনোবা অলপ কিবা বেয়া হৈছে নেকি ক'ত কিবা প্ৰব্লেম হৈছে নেকি তেনেহ'লে অলপ ইমপ্ৰুভ কৰিব চেষ্টা কৰিম ধন্যবাদ